বন্ধুসকল, আমি ব্যৱসায়ত সফল আৰু পঢ়া শুনাত সফল হ'বলৈ বুধবাৰে এনে কিছুমান কাম কৰিব লাগে যিবোৰ কৰিলে আমাক ভগৱান গণেশ আৰু বুধ গ্ৰহই কৃপা দৃষ্টি প্ৰদান কৰে। প্ৰথমতে আপোনালোকে প্ৰতি বুধবাৰে গণেশ মন্দিৰ দৰ্শন কৰিব পাৰে। গণেশক বুন্দিয়াৰ লাৰু দান কৰিব পাৰে। এনেকুৱা কৰিলে খুব শুভ ফল পোৱা যায় বুলি কোৱা হয়। দ্বিতীয়তে বন্ধুসকল, আপোনালোকে গণেশক বকুলৰ ফুল দিব পাৰে। লগতে লাল সিন্দুৰ অৰ্পণ কৰি গণেশৰ ওচৰত শুদ্ধ ঘিউৰ চাকি লগাব পাৰে। এনে কৰিলেও ভগৱান গণেশে শুভ দৃষ্টি দান কৰে। 3 নম্বৰত বন্ধুসকল, আপোনালোকে ব্যৱসায়ত সফল হ'বলৈ প্ৰতি বুধবাৰে 21ডাল দুবৰি ভগৱান গণেশৰ ওচৰত দান কৰিব পাৰে বা অৰ্পণ কৰিব পাৰে। এনেকুৱা কৰিলেও ব্যৱসায়ত সফল হ'ব পৰা যায় বুলি কোৱা হয়। চতুৰ্থতে বন্ধুসকল, বুধ গ্ৰহৰ শুভ দৃষ্টি পাবলৈ আপোনালোকে প্ৰতি বুধবাৰে কমকৈ হওক বা বেছিকৈ হওক দুখীয়া মানুহক মুগৰ দাইল দান কৰিব লাগে। এনেকুৱা কৰিলে বুধ গ্ৰহ সন্তুষ্ট হয় আৰু কৃপা দৃষ্টি দান কৰে বুলি কোৱা হয়। পঞ্চমত বন্ধুসকল, আপোনালোকে প্ৰতি বুধবাৰে পাণৰ ওপৰত স্বস্তিক চিহ্ন আঁকি গণেশক অৰ্পণ কৰিব পাৰে। এনেকুৱা কৰিলে ব্যৱসায়ত অহা বাধাসমূহ আঁতৰ হয় বুলি কোৱা হয়। যদিহে আপোনাৰ পুৰণা কেছ মোকৰ্দমা চলি থাকে, তাৰ সমাধান হয় বুলি কোৱা হয়। বন্ধুসকল, আশা কৰিলোঁ আপোনালোকে আজি এই ভিডিঅ'টোৰ পৰা গম পালে যে বুধবাৰে গণেশ তথা বুধ গ্ৰহক সন্তুষ্ট কৰিবৰ কাৰণে আমি কেনেকুৱা ধৰণৰ কাম কৰিব লাগে। আগলৈকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এতিয়াই কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব পাৰে, যাতে পিছলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে তাৰ নটিফিকেশ্যন আপোনালোকে পায়। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।